সুপ্ৰভাত স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওক। আহক কেইটামান মহৎ লোকৰ বাণীৰে আজিৰ দিনটো আৰম্ভ কৰোঁ। তোমাৰ যদি আত্মবিশ্বাস আছে তেন্তে লোকৰ সন্দেহলৈ ভয় নকৰিবা। ভাগ্যক বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা তোমাৰ শক্তিক। পাপৰ আৰম্ভণিখিনি ৰাতিপুৱাৰ দৰে উজ্জ্বল, কিন্তু সামৰণিখিনি গধূলিৰ দৰে অন্ধকাৰ। উন্নত ব্যক্তিয়ে উন্নত পৰিয়াল, উন্নত পৰিয়ালে উন্নত সমাজ আৰু উন্নত সমাজে এখন উন্নত ৰাষ্ট্ৰৰ সৃষ্টি কৰে। যিজনৰ নিজৰ ওপৰতে বিশ্বাস নাই তেওঁ কোনো কামতে সফল হ'ব নোৱাৰে। আমি যাক সৃষ্টি কৰিব নোৱাৰোঁ তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই। ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক। কিতাপ নথকা ঘৰ খিৰিকী নথকা কোঠালিৰ দৰে। যদি তুমি কিবা বস্তু পচন্দ নকৰা তেতিয়াহ'লে সেই বস্তুটো সলাই পেলোৱা, আৰু যদিহে তাক সলাই পেলাব পৰা নাযায় তেন্তে নিজৰ দৃষ্টিভংগীক সলাই পেলাবলৈ যত্ন কৰা। কিতাপে বিশ্ব ব্ৰহ্মাণ্ডক ইয়াৰ আত্মা প্ৰদান কৰে, মনক ডেউকা প্ৰদান কৰে, কল্পনাক উৰাৰ সক্ষমতা আৰু সকলোকে জীৱনময় কৰি তোলে। আপুনি যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। থেংকছ ফৰ ৱাচিং, বাই বাই।